যাইছা লাইফষ্টাইললৈ স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আপোনালোকৰ ভালে? মোৰ বৰ্তমান ভালে। মই এটা ঘৰুৱা ব্লগ বনাইছোঁ, আপোনালোকে চাব। যাইছা খাবলৈ কোন আলহী আহিছে চাবচোন। ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এই এতিয়া ৰাতিপুৱা 8:40 হৈছে। ৰাতিপুৱাৰ নিয়ৰ চাওকচোন। আপোনালোকে কোন কোন জেগাৰ পৰা চাই আছে কমেণ্ট কৰিব। এইয়া নগাঁৱৰ পৰা অহা যাইছাৰ জেঠাই জেঠু আৰু এই মামী ভাবীয়েক। নগাঁৱৰ পৰা অহা আলহী মোৰ পেহী যাইছাৰ নানীয়ে হয়। যাইছাৰ বাপেকে ফটো উঠিব লাজ কৰে যে পেহীয়ে মানে কৈ আছে আৰু উঠিবৰ কাৰণে। মোৰ মা, মোৰ খুৰা হয় এজন চাচা আৰু কাকা হয় মোৰ। যাইছাৰ মামায়েক ককায়েক আছে। যাই আমাৰ ইয়াত কিন্তু বহুত নিয়ম। এই আমাৰ ৰাস্তাটো বকো গোৱালপাৰা ৰোড। ৰাস্তাটো চাওকচোন কেনেকুৱা নিয়ৰ পৰি আছে। লাগিছে তোমাৰ ঠাণ্ডাত? মইতো কি কৈ আছো মোৰ কথাটো বুজিব চেষ্টা কৰা। মই কি কৈছে এইটো আম্মা আম্মা ইয়া ঠাণ্ডা ঠাণ্ডা। যাইছা এই জিছানে যাইছাক লৈ আছে। এই আমাৰ পিঠা গধূলি নাস্তা আৰু পিঠা বনাইছে। সকলোৱে চাহ খাই আছে। চাহ খোৱা সময় গধূলি হৈছে। তেতিয়া যে পেহী মুখখন ঢাকি দিছিলে এতিয়া দেখাই দিছোঁ চাওকচোন। এইটো কি চি 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 ফৰ কি নকয় কোৱাচোন ভালকে সোধা। চি ফৰ কি? এ ফৰ কি? এইটো কি? ওৱান। এইটো কি? এইটো কি? টু। এইটো কি? থ্ৰী। ফ'ৰ। ফাইভ। ছিক্স। এই আমি এতিয়া ৰাতি হৈছে যাইছাক লৈ এনেই বহি আছোঁ। ঠাণ্ডাৰ কথা নে ৰাতি হ'ল আৰু ৰাতিপুৱাৰখিনিও দেখাম। আলহীখিনি কালি যাব। বেয়াই লাগি আছে। এইকেইটা দিন থাকিলে ভাল লাগি আছিল। গোটেইবিলাক আছিল। যাইছাৰ এতিয়া মালিচ হ'ব। জেঠাইকে কৰি আছে। গৰম হিট দি লৈছোঁ। বহুত ঠাণ্ডাটো মালিচ কৰিব। মইতো কৰিবই নোৱাৰোঁ। সেইকাৰণে জেঠাইকে দুদিনমানৰ কাৰণে আহিছে যে কৰি দিব আৰু। যাইছা নেকি? হয় নেকি? এতিয়া কান্দা নাই। এতিয়া পুৰা মালিচ হৈ আছে তাই। যাইছা এইয়া যাব ওলাইছে এতিয়া। পোলাও আৰু মটন খাই আছে। এই যাবৰ কাৰণে পুৰা জুই পুৱাই ৰেডি হৈ আছে। ষ্টেচনত থ'ব যাব ট্ৰেইনেদি। কাকা আৰু গোটেইবিলাক ওলাইছে চাওকচোন। এই ৰাতিপুৱা হৈ আছে এতিয়াও নিয়ৰ পৰি আছে। 7:30 আজি যা। অলপকৈ ইহঁতে যোৱা ষ্টেচনৰ ৰেকৰ্ড ৰাস্তাটো দেখাইছে। চাওক যাবৰ কাৰণে ওলাইছে ট্ৰেইন ষ্টেচন বাবুনিগাঁও। বকৰ বাবুনিগাঁৱৰ পৰা একদম নগাঁও যাব এইখন ট্ৰেইনে।
নিগাঁও মাহীক দি দিম। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব দেই।